আজি মই কোনো কমেডি ভিডিঅ' লৈ অহা নাই। আজি এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ, ইউটিউব ৰিলেটেড ভিডিঅ' লৈ আহিছোঁ। চাওক, বহুতৰে মনত নিশ্চয় প্ৰশ্ন হয় যে মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰ আছে 4.8K আৰু মোৰ ভিউজ আহে 80টা 100টা তেনেকুৱা ভিউজ আহে, হয় নহয়? হয়তো নিশ্চয় বহুতেই ভাবে যে মই ছাবস্ক্ৰাইবাৰ ফেক কৰি বনাইছোঁ আৰু তেনেকুৱাকৈ মোক বহুত লগৰে কৈছেও যে তই ছাবস্ক্ৰাইবাৰখিনি ফেক বনাইছা, বা কিছুমান এনেকুৱাও কৈছে যে তাতে মই ফটো বনাই কেনে 4.8K ফটো এখন বনাই কেনে লগাই থৈ দিছোঁ। মানে কি ক'ম আৰু, মানে কেনেকৈ কি কৰে নাজানো মই। সিহঁতে কৈছে আমি পাৰোঁ এনেকৈ কৰিব পাৰে। ঠিক আছে, ছাবস্ক্ৰাইবাৰ এতিয়া কেনেকৈ বা লগাই সেইটো মই গম নাপাওঁ। ঠিক আছে, আচলতে মোৰ ছাবস্ক্ৰাইবাৰখিনি সঁচা নে মিছা বহুতেই চাগে ভাবে যে কিবা ফেক কৰিছে কিবা কৰিছে। ঠিক আছে, কেনেকৈ কৰিল বহুতে ভাবে যে কেনেকৈ আহিল। ভিডিঅ'ও বেছি নাই মোৰ। ভিডিঅ' যদি আপুনি চাব যায় মোৰ টোটেল ভিডিঅ' 20টামান হ'ব, 18-20টা হ'ব। ঠিক আছে, তাহলে গোটেই ভিডিঅ'ৰ হায়েষ্ট ভিউজ কিমান আছে? 200 আৰু 100 তেনেকুৱাই আছে হায়েষ্ট ভিউজ। চ' মই এইটো কথা ক'ব যাই আছোঁ যে মোৰ ছাবস্ক্ৰাইবাৰখিনি ক'ৰ হয়, ভিউজ কিয় নাহে, এইখিনি কথাই ক'ব যাই আছোঁ। এতিয়া চাই থাকক ভিডিঅ'টো, আৰু ভাল লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। ঠিক আছে। চাওক, মোৰ এই চেনেলটো আজিৰ নহয়, এইটো মই 2018 চনতে কৰিছিলোঁ। আৰু তেতিয়া মোৰ চেনেলটোৰ নাম আছিল টিউনছ অফ আছাম। তেতিয়া মই কমেডি ভিডিঅ' দিয়া নাছিলোঁ, তেতিয়া মই ভিডিঅ' দিছিলোঁ লিৰিকেল ভিডিঅ'। অসমীয়া গানবিলাক মই লিৰিকেল ভিডিঅ' বনাওঁ, নিজেই বনাই কেনে মই আপলোড কৰিছিলোঁ। ঠিক আছে, MP3 ডাউনলোড কৰি কিনে আপলোড কৰিছিলোঁ। তো তেতিয়াৰ পৰা মই তেনেকৈ কৰি আছিলোঁ। কৰি থাকোঁতে জানে যে গানবিলাকত কপিৰাইট ক্লেইম আহে, কিবা আহে। তো তেনেকুৱা কিছুমান কাৰণত আহিছিল, ক্লেইম আহিছিল, কপিৰাইট ক্লেইম আহিছিল, তথাপিও মই আপলোড কৰি আছোঁ, ডিলিট কৰা নাই। তাৰপিছত বহুতৰ অহাও নাছিল। তেনেকৈ মই থাকি মোৰ ছাবস্ক্ৰাইবাৰখিনি হৈছিল। ঠিক আছে, লাষ্ট মই এটা কিবা ভিডিঅ' এটা দিছিলোঁ এনেকৈ ডিউটি, মানে সেইটো পূৰা ভাইৰেল হৈ গ'ল। আৰু তেতিয়া মানে মোৰ পূৰা ধাম ধুম আহি গৈছে ছাবস্ক্ৰাইবাৰ। মানে মই নিজেই গম পোৱা নাই যে মই কেনেকৈ ছাবস্ক্ৰাইবাৰ আহিছোঁ। ভিউজ কি ক'ম, 3 দিনত 2 লাখমান ভিউজ আহি গৈছে। তাৰপিছতে সেইটোতো কপিৰাইট লাগছিল, কপিৰাইট ক্লেইম আছিল। তাৰপিছতে মই মনিটাইজেশ্যন এপ্লাই কৰিছিলোঁ। কৰোঁতে তাৰপিছতে ৰিভিউ হৈ কিনে মেইল আহিছিল মোৰ তাতে যে যিখিনি মানে মোৰ তাতে কপিৰাইট ক্লেইম থকা ভিডিঅ' আছে চব ডিলিট কৰিব লাগিব। মানে কি, কপিৰাইট ক্লেইম থকা ভিডিঅ' থাকিলে মনিটাইজেশ্যন নহয় ইউটিউবৰ। তাৰপিছতে মই ভিডিঅ'বিলাক ডিলিট কৰি দিলোঁ। ডিলিট কৰাৰ পিছতে তাৰপিছত আপোনাৰ কি হ'ল, মোৰ তাতে অলপ কেইদিনমান থাকিলোঁ, মানে ভিউজটো ৱাচ টাইমটো কমি গ'ল ডিলিট কৰাৰ লগে লগে। তাৰপিছত আৰু অলপ লগা হ'ল। সেই সময়তে মোৰ কি হ'ল, এটা ডাইৰেক্ট ষ্ট্ৰাইক লাগি গ'ল। সেয়াৰ ক্লেইম আছিল, ডাইৰেক্ট ষ্ট্ৰাইক লাগি গ'ল এটা গানত। তাৰপিছতে সেইটো ডিলিট কৰিব লগা হ'ল গানটো, তাৰ কোনো চলিউশ্যন নাই, ডিলিট কৰি দিলোঁ গানটো। নেক্সট তাৰ কেইদিনমান পিছতে, এসপ্তাহ 2 সপ্তাহমান পিছতে আৰু এটা লাগি গ'ল ষ্ট্ৰাইক, 2টা লাগি গ'ল। কাৰণ আপোনালোকে জানে যে এটা চেনেলত যদি 3টা আপোনাৰ 1-3 মাহৰ ভিতৰত যদি 3বাৰ ষ্ট্ৰাইক লাগে, তেনেহ'লে চেনেলটো ছাছপেণ্ড হৈ যায়। আৰু মোৰ আগতে এটা চেনেল গৈছে এনেকৈ ছাছপেণ্ড হৈছে। ঠিক আছে, সেইকাৰণে মই কি কৰিলোঁ যে সেই ভয়তে মই গোটেই যিমান গান আছিল, টোটেল 60টামান গান আছিল, গোটেইকেইটা গান মই ডিলিট কৰি দিলোঁ। লিৰিকেল ভিডিঅ' চব গান ডিলিট কৰি দিলোঁ। ঠিক আছে, আৰু ছাবস্ক্ৰাইবাৰ যিখিনি আছিল নহয় সেইখিনি ছাবস্ক্ৰাইব থাকি গ'ল। ভিউজ কমি গ'ল, মোৰ ৱাচ টাইম কমি গ'ল, আৰু ভিডিঅ' কমি গ'ল, কিন্তু মোৰ ছাবস্ক্ৰাইবাৰখিনি সেইখিনি থাকি গ'ল। ঠিক আছে, তাৰপিছৰ পৰা মই কোনো ভিডিঅ' আপলোড কৰা নাছিলোঁ। সেনেকুৱা থাকিল। 2020 চনৰ মে' মাহত লাষ্ট মই ভিডিঅ' আপলোড কৰিছিলোঁ, মে' জুন তেনেকুৱা। তাৰপিছৰ পৰা মই কোনো ভিডিঅ' আপলোড কৰা নাই, আৰু যিখিনি আছে ছাবস্ক্ৰাইবাৰ সেনেকৈ আছে। তাৰপিছৰ পৰা ইউটিউবত কোনো ভিডিঅ' দিয়া নাই। চেনেলটো কি হ'ব, ছাছপেণ্ড হৈ থাকিব, মানে ষ্টপ হৈ গ'ল ন। মোৰ জাষ্ট গ্ৰ' হৈছিলে, গ্ৰ' হৈ যোৱাৰ পিছতে মই বন্ধ কৰি দিলোঁ ভিডিঅ' দিয়া। গ্ৰ' হৈ যোৱাতে মই বন্ধ কৰি দিলোঁ। তেতিয়া কি হ'ল, আকৌ ৰখি গ'ল। তাৰপৰা দিয়া নাই ডাইৰেক্ট 2 বছৰ হৈ গ'ল, 2-2.5 বছৰ হৈ গ'ল, ভিডিঅ' দিয়াই নাই। লাষ্ট মোৰ মেইল আহিছে ইউটিউবৰ পৰা 2021 মে' মাহত কিমান তাৰিখে এটা আহিছে মেইল আহিছিল যে মোৰ যিটো মনিটাইজেশ্যন আছে, আপোনাৰ কি বুলি কয়, এইটো এডচেন্সৰ হেৰি আছিল, সেইটো মোৰ ডিএক্টিভ হ'ব। মানে 1 মাহ সময় আছিল, 1 মাহৰ ভিতৰত মই কিবা কৰিছিলোঁ, মই কৰিব নোৱাৰিলোঁ একো।
তাৰ কাৰণে মোৰ ডিএক্টিভ হৈ গৈছে। তেতিয়াৰ পৰা মই একো কৰা নাই। এতিয়া মই এইটো মাহৰ পৰা যোৱা মাহৰ পৰা মানে মই ভিডিঅ' আপলোড কৰা কৰিছোঁ। তো মই এতিয়া কি হ'ব, নিশ্চয় নতুনকৈ হ'ল ন, এইটো ছাবস্ক্ৰাইব থাকি গ'ল। এতিয়া মানে কি হ'ল, গ্ৰ' হওঁতে আৰু সময় লাগিব মোৰ। যেনেকৈ তেতিয়া মোৰ গ্ৰ' হওঁতে সময় লাগিছিল, একেদিনতো হোৱা আছিল। মিনিমাম 3-4 মাহ মান মই পূৰা ভিডিঅ' দি আছোঁ, কণ্টিনিউ ভিডিঅ' দিছিলোঁ। লিৰিকেল ভিডিঅ' ডেইলি দিওঁ মই তেতিয়া। এতিয়া বাৰু কমেডি ভিডিঅ' আমাৰ এতিয়া সময় লাগে, এতিয়া ডেইলি দিব নোৱাৰোঁ আৰু, যে কাৰণ মই ভিডিঅ' স্ক্ৰিপ্ট ভাবিব লাগিব, কমেডি এনেকুৱা কৰিব লাগিব, এক্টিং কৰিব লাগিব, বা এইটো স্ক্ৰিপ্ট লিখিব লাগে, এডিটিং কৰিব লাগে, এই কৰিব লাগে, নিজৰ পাৰ্চনেল কামো আছে, গোটেইখিনি কৰিব লাগে। তো সেইটো কাৰণে মানে মই ভিউজ অহা নাই। আপোনালোক মই এইখিনিয়ে ক'লোঁ। আৰু এই ছাবস্ক্ৰাইব সঁচা নে মিছা মই আপোনাক স্ক্ৰীণ ৰেকৰ্ডিং মই দেখাই দি আছোঁ মই, যে মোৰ টোটেল কিমান আছিল। ইউটিউব ষ্টুডিঅ'ত যেতিয়া মোৰ আইডিটো কৰিম ন, তাতে চব আহি যায়, গোটেই নাযায়। আপোনাক মই এইখিনি দেখাই দিছোঁ স্ক্ৰীণ ৰেকৰ্ডিঙত, আপুনি চাই লওক। মৃগেন ক্ৰিয়েশ্যন 4880টা ছাবস্ক্ৰাইবাৰ্ছ, ঠিক আছে। কিন্তু মোৰ ভিউজ আছে কিমান, 22টা, 97, 85, 136 তেনেকুৱা আছে, ঠিক আছে। দেখাই দিলোঁ 260, 257। মই যদি এতিয়া এনালাইচিছ ক্লিক কৰি দিলোঁ, এটা চাওক 642 ভিউজ, ঠিক আছে। এপ্ৰিল 16 তাৰিখৰ পৰা মে 13 তাৰিখলৈকে আমি ইয়াতে ক্লিক কৰি দিলোঁ। 28 দিনত আপোনাৰ 642, 28 দিন, লাষ্ট 28 ডেইজ। আমি ইয়াতে যদি ক্লিক কৰি লাষ্ট 365 ডেইজত চাব যাওঁ, ইয়াতে দেখা পাইছে 1009, 1009টা হৈছে, ঠিক আছে। এইটো 1 বছৰৰ, আজিৰ ডেটাৰ পৰা যোৱা বছৰৰ সিমান ডেটালৈকে। আমি যদি লাইফ টাইম চাব যাওঁ, ইয়াতে ক্লিক কৰি দিলোঁ, আকৌ লাইফ টাইম দেখা পাইছে লাষ্ট 365 ডেইজৰ তলত লাইফ টাইমত ক্লিক কৰি দিলোঁ। তেনেহ'লে আপোনালোকে দেখা পাইছে মোৰ 7,72,042টা ভিউজ দেখা পাইছে। চ' এইখিনি মোৰ আছিল 7,42,000 ভিউজ হোৱাৰ কাৰণে মানে মোৰ 4,000 ছাবস্ক্ৰাইবাৰ হৈছিলে, ঠিক আছে। এইটো হেৰি কৰি দিলোঁ। ডাইৰেক্ট মই ইউটিউবত গ'লোঁ। ইউটিউবত গৈ কেনে এতিয়া চাৰ্চ বাৰত ক্লিক কৰি মৃগেন ক্ৰিয়েশ্যন ক্লিক কৰি দিলোঁ। লগটোত গ'লোঁ, এবাউটত গ'লোঁ। ইয়াতে আপোনাক মই তলত দেখা পাইছে এপ্ৰিল 18, 2019। মই 2019ত এই চেনেলটো খুলিছিলোঁ, আৰু তেতিয়া মই চেনেলটোৰ নাম দিছিলোঁ টিউনছ অফ আছাম, মানে ইমেইল আইডি আছিল টিউন আছাম, ঠিক আছে। মোৰ চেনেলটোৰ নাম আছিল টিউনছ অফ আছাম। আৰু তাৰপিছতে আপোনাক ইয়াতেও এটা সেই দিব আৰু মোৰ সেই তেতিয়াৰ গানৰ, আপোনাৰ ইয়াতে গৈ কেনে ভিডিঅ'ছ ইয়াতে গ'লোঁ। একদম লাষ্টৰ পিনে চাই যদি এইটো আছে মৰম বিচাৰি আহিছোঁ, এইটো মই লিখা গান আছিলে। তেতিয়া মোৰ টিউনছ অফ আছাম, আপোনাক ক্লিক কৰি দি আছোঁ। চাওক ওপৰত লগ কৰি আছে টিউনছ অফ আছাম, এইটো ভালদৰে চিনি পোৱা নাই, এইটো বাৰু গম পাইছে, ঠিক আছে। টিউনছ অফ আছাম নাম আছিলে মোৰ। তাৰপিছৰ পৰা মই মানে গোটেইকেইটা মই যিমান ভিডিঅ' দিছোঁ চব ডিলিট কৰি দিলোঁ কপিৰাইটৰ কাৰণে। বাকীকেইটা মোৰ এইকেইটা এইটো এটা গান আছিলে সৰুতে, টিউনছ অফ আছাম। ই বাৰু এই চিনাকি হয়, প্ৰাঞ্জল পৰাণ মোৰ লগৰে হয়। তো এইটো গানত কপিৰাইট অহা নাই, সেইটো কাৰণে এইটো ৰাখি দিছোঁ। বাকী এই দুটা থাকি গ'ল মোৰ, বাকী যিমান আছে চব গান ডিলিট কৰিছোঁ। আপোনালোকে চালে এয়াই আছিল মোৰ, এইখিনি মোৰ অৰিজিনেল ছাবস্ক্ৰাইবাৰ কিমান আছিলে আপোনাক গোটেইখিনি দেখাই দিলোঁ। তো ভিডিঅ'টো যদি ভাল লাগিল আৰু এবাৰ কৈ দিছোঁ, লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি থাকিব। আৰু এতিয়া আকৌ সেই ভিডিঅ' মানে লিৰিকেল ভিডিঅ' নাপায়, ডাইৰেক্ট কমেডি ভিডিঅ' পাই থাকিব। এইটো মই দিলোঁ মানে সেই ক্লিয়াৰিফিকেশ্যন, ক'ব গ'লে মানে ক্লিয়াৰিফিকেশ্যন দিছোঁ মই এইটো, যে মোৰ ছাবস্ক্ৰাইবাৰ সঁচা নে মিছা এইটো দেখাবৰ কাৰণে ভিডিঅ'টো বনালোঁ, যাতে আৰু মোক বেলেগে সুধি নাথাকে যে মই ছাবস্ক্ৰাইব ফেক কৰিছোঁ নে কি কৰিছোঁ, এইটো কোনেও সুধি নাথাকে। তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত কমেডি ভিডিঅ' লৈ কিনে, চাই থাকিব আপোনালোকে।